हेलो फ्रेंड्स, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। মই পম্পী আজি আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই আপোনালোকক মোৰ এজোপা নতুন গছৰ বিষয়ে পৰিচয় কৰাই দিম। সেইজোপা হৈছে কলিয়াছ আৰু সেই গছজোপা মই ভিতৰত থোৱা নাই, বাহিৰত থৈছোঁ, কাৰণ এজোপা অলপ বহল হয়। গছজোপা যিমান মাটিত লগালে বেছি ভাল হয় পটত লগোৱাতকৈ। এই গছজোপাৰ বিষয়ে মই আপোনালোকক ক'ম। অলপচোন বাৰু চাই লওঁগৈ গছজোপা কেনেকুৱানো। আৰু কালাৰটো ইমান সুন্দৰ, চাওকচোন পাতটো ইমান সুন্দৰ মেৰুন। আৰু এইজোপা মোৰ অৱশ্যে ছাঁত আছে, কাৰণ মোৰ ওপৰত ডাঙৰ মচন্দা এজোপা আছে আৰু মচন্দাজোপাৰ তলতে হোৱাৰ কাৰণে হয়তো নতুনকৈ লগাইছোঁ। পাতবোৰ খুবেই সুন্দৰ হৈছে, মানে ৰ'দটো যদিও পায় ডাইৰেক্ট ছানলাইট নহয়, সেইকাৰণে হয়তো কালাৰটো বেছি ভাল হৈছে। এয়া চাওক মোৰ কলিয়াছ কেইজোপা, এইটো এটা ভেৰাইটি আৰু এইটো এটা ভেৰাইটি। দেখিছেনে? বাহিৰত অকণমান বৰষুণ পৰি আছে, খুবেই ভাল লাগিছে। এইকেইটা মই পটত দিছোঁ। এইফালে চাওক, দুটা একেলগে দিছোঁ, দুটা ভেৰাইটি, এইটো আৰু এইটো। এনেকৈ দিলেও খুব ভাল লাগে, কিন্তু পটত মোৰ বৰ বিশেষ ভাল হোৱা নাই। আপোনালোকক আগতে কৈছিলোঁৱেই, এইটো মোৰ নতুন হয়, আনিছোঁহে, পটত দিছোঁ, হৈছে আৰু এইজোপাও পটত দিছোঁ। আৰু এইফালে এইজোপা। এইবোৰ আচলতে কাটিং কৰি থাকিব লাগে, কাটিং কৰিলেহে তাৰ শ্বেপটো ভাল হয়। আৰু বেছি ওখ হৈ গ'লে দেখিবলৈ খুবেই বেয়া লগা হয়। ফুলবোৰ ফুলিব তেতিয়া ফুলবোৰ কাটিং কৰি দিব লাগে। ফুলবোৰ ফুলিলে ভালেই লাগে, কিন্তু বেছিকৈ ফুল ফুলা হৈ গ'লে তেতিয়া গছজোপা বেছি ওখ হৈ যায় আৰু দেখিবলৈ বেয়া হৈ যায়। সেইবাবে ফুলবোৰ কাটি থাকিব লাগে। আৰু এইফালে চাওক, এইফালে বৰষুণত পাতবোৰ কিমান সুন্দৰ লাগিছে নহয়নে? এইফালে চাওক, এয়া কলিয়াছ গছবোৰ আচলতে গৰমৰ দিনত ৰখাবলৈ খুবেই প্ৰব্লেম হয়, কাৰণ অতি গৰম ইহঁতে সহ্য কৰিব নোৱাৰে। সেইবাবে ইহঁতক ছাঁ জেগাত লগাব লাগে, কিন্তু ৰ'দো পৰিব লাগে। ডাইৰেক্ট ছানলাইট নহয়, ইনডাইৰেক্ট ছানলাইট পৰিলে গছজোপা বেছি সুন্দৰ হয়, কিন্তু মোৰ ইয়াত ডাইৰেক্ট ছানলাইটেই পৰে। আৰু পানীটো ৱেল ড্ৰেইন হ'ব লাগে, পানী ৰখি থাকিব নালাগে। সেইকাৰণে পটত লগালে কথাটো বিশেষভাৱে মন কৰিব লাগে, মাটিত ইমান প্ৰব্লেম নহয়। আৰু এজোপা গছ আপোনাৰ গাৰ্ডেনত ৰখাবই লাগে, খুবেই সুন্দৰ। ফুলে যদিও ফুলবোৰ বৰ বিশেষ সুন্দৰ নহয়, কিন্তু ফুলবোৰ ফুলিলেও ফুলবোৰ ছিঙি থাকিব লাগে। ফুলবোৰ বেছিকৈ ফুলিলে গছজোপা দেখিবলৈ বেয়া হৈ যায়। ঠিকে আছে ফ্ৰেণ্ডছ, আজিলৈ ইমানতে সামৰোঁ মোৰ ভিডিঅ'টো। যদি ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰেই নাপাহৰিব। থেংক ইউ।